একেবাৰে শেষত এনেকৈ ঘি আমাৰ পায়স হৈ গৈছে। অকণমান পনীয়া থাকোঁতে নমাই দিব লাগে, কাৰণ ঠাণ্ডা হ'লে এইখিনি গোট মাৰি উঠিব। সেইটো কাৰণে অকণমান এইখিনি চাওক ধুনীয়াকৈ খানা হৈ গৈছে। এতিয়া মই এইখিনি এটা এটাকৈ লাড্ডু বনাম। এয়া চাওক, মই কেঁচা মিঠৈ লাড্ডু বনাই ৰেডি কৰিলোঁ। একেবাৰে ইজি প্ৰচেছ হয় কেঁচা মিঠৈ লাড্ডু। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? ভালনে সকলোৰে? আজি হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। গতিকে সকলোকে মই আমাৰ পৰিয়ালৰ তৰফৰ পৰা জন্মাষ্টমীৰ বহুত বহুত শুভকামনা যাচিলোঁ। আৰু আজি শ্ৰীকৃষ্ণৰ আগত ভোগ দিবৰ কাৰণে দুটা স্পেচিয়েল ৰেচিপি লৈ আহিছোঁ মই। আপোনালোকেতো থাম্বনেইলটো চাই গম পাইছেই। গতিকে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া মই বনাব লৈছোঁ পায়স। প্ৰথমতে গাখীৰখিনি গৰম কৰি ল'ম অলপ। মই ইয়াতে তেজপাত দুটা দি দিছোঁ আৰু দুটা ইলাইচি দি দিছোঁ। এয়া গাখীৰ গৰম হৈ গৈছে। এতিয়া মই ইয়াতে এই জহা চাউল তিয়াই ৰাখিছিলোঁ, এইখিনি দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম কাজু আৰু খিচমিচ। এইখিনি লৈ লৈছোঁ, দি দিছোঁ ইয়াতে। চাউলটো ধুনীয়াকৈ সিজিছে আৰু অকণমান আছে। এইখিনি টাইমতে এতিয়া মই ইয়াতে দিম নাৰিকল। নাৰিকল মই এনেকৈ ৰুকি লৈছোঁ, ইয়াতে এনেকৈ দি দিছোঁ। এইখিনি এতিয়া ভালকৈ সিজিব দিম। চাউলখিনি যেতিয়ালৈকে ভালকৈ 100% সিজি নাযায় তেতিয়ালৈকে চেনি দিব নালাগে, কাৰণ চেনি দিয়াৰ পিছত আৰু সেইখিনি মানে সিজোৱাত বহুত দিগদাৰ হয়। সেইটো কাৰণে মই এতিয়ালৈকে চেনি দিয়া নাই। এয়া ধুনীয়াকৈ নাৰিকল আৰু চাউলখিনি সিজি গৈছে। এতিয়া এইখিনি সময়তে ইয়াতে দিব লাগিব চেনি। মই চেনি 2 চামুচ লৈছোঁ। আমি চেনিটো অলপ কমকৈ খাওঁ, সেইকাৰণে কমকৈ দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিলেই হ'ল চেনিটো কিমানখিনি লাগে। এতিয়া মই ইয়াতে দিম 2 চামুচ ঘি। একেবাৰে শেষত এনেকৈ ঘি 2 চামুচ দি দিলে পায়সকণ ইমান ধুনীয়া লাগে খাব। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন এনেকৈ বনাই। এয়া আমাৰ পায়স হৈ গৈছে। অকণমান পনীয়া থাকোঁতে নমাই দিব লাগে, কাৰণ ঠাণ্ডা হ'লে এইখিনি গোট মাৰি উঠিব। সেইটো কাৰণে অকণমান যেতিয়া এনেকৈ পনীয়া হৈ থাকিব তেতিয়াই নমাই দিলে হ'ল। এতিয়া মই আজি বনাম কেঁচা মিঠৈ কেইটামান। তাৰ কাৰণে মই ল'ম প্ৰথমতে ঘি 2 চামুচ,
এতিয়া ইয়াতে মই এয়া 2 চামুচ চেনি এনেকৈ গুড়ি কৰি লৈছোঁ, এইখিনি দি দিম। এইখিনি ভালকৈ সানি ল'ম। ইয়াতে মই এতিয়া জোখমতে যিমানখিনি লাগে নাৰিকল দি দিম। এইখিনি ভালকৈ মঠি ল'ব লাগিব। নাৰিকল আৰু অকণমান দিম। এতিয়া মই ইয়াতে জহা চাউলৰ গুড়ি কৰি লৈছোঁ, এনেকৈ পিঠাগুড়ি এয়া ইয়াতে দি দিম। এইখিনি ভালকৈ সানি ল'ম। ইয়াত আৰু পিঠাগুড়ি অলপ লাগিব, কাৰণ পনীয়া পনীয়া লাগিছে যিহেতু মিশ্ৰণটো অলপ। এইখিনি চাওক ধুনীয়াকৈ সানা হৈ গৈছে। এতিয়া মই এইখিনি এটা এটাকৈ লাড্ডু বনাম। এয়া চাওক, মই কেঁচা মিঠৈ লাড্ডু বনাই ৰেডি কৰিলোঁ। একেবাৰে ইজি প্ৰচেছ হয় কেঁচা মিঠৈ লাড্ডুটো, বহুতে জানিবও পাৰে, কিন্তু মই বনোৱা পদ্ধতিটো দেখাই দিলোঁ আজি। অঁ, তুমি কি কৰিছা? এই স্কুলৰ পৰা আহি কি এইখিনিয়ে মানে জানা ন? আমাৰ আয়ুষীয়ে দেখিছেনে বাৰু? স্কুলৰ পৰা আহি লৈ মানে গোটেই মেছ কৰি পেলাই আৰু ঘৰখন। কি কি হয় এইটো? অঁ, তুমি কি ডক্তৰ হয় নেকি? বেজী দিবা? অঁ, মোক বেজী দিলা? আমাৰ আয়ুষীয়ে বেজী দি আছে মোক। তুমি ডক্তৰ? অঁ, মই দুখ পাই গৈছোঁ দেই, বেজী দিছে, দুখ পাই গৈছোঁ। এইটো জ্বৰ জুখিছা ন? কিমান আছে জ্বৰ? কিমান আছে চোৱা, কিমান আছে জ্বৰ? এইটো অঁ, এনেকৈ অঁ। থেংক ইউ ডক্তৰ। তাইক থেংক ইউ ক'ব লাগে, কৈ আছে। অঁ, মোৰ বেমাৰ ভাল হৈ গ'ল দেই ডক্তৰ, থেংক ইউ ডক্তৰ, থেংক ইউ। অঁ, এনেকৈ অঁ। অঁ, 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 তোমাক দিম দেই, ইয়াত দি দিম। দি দিলোঁ। লোৱা, এইটো লোৱা তুমি। লোৱা, তুমি তাতে খেলা। এয়া আমাৰ বুঢ়ীজনীক এয়া এতিয়াও খুৱাই থাকিব লগা হৈছে, তাই নিজে নাখায়। চাওঁ। এইখিনি যে তাই যে এইখিনি কিবা কিবি কৈ আছে, শুনিছেনে বাৰু আপোনালোকে? এইখিনি হৈছে এই মোবাইল চোৱা পৰিণতি হয়। মোবাইলত যিখিনি শিকে সেইখিনিয়ে মুখেদি বকি থাকে তেনেকৈ তাই।
আজিকালি বহুত ল'ৰা ছোৱালীৰ এইটো প্ৰব্লেম হৈছে মোবাইলত যিখিনি শিকে সেইখিনি কৈ থাকিব কিন্তু নৰ্মেল কথাখিনি বেছিকৈ নকয় আমাৰ তাইৰো চেম প্ৰব্লেম হৈ আছে এতিয়া সেই ডক্টৰৰ কথা কালিহে ডক্টৰ গ'লোঁ আজি নাই যোৱা নহয় আজি কি হয় আজি কৃষ্ণ নমো কৰিব লাগিব সেই আজি কি হয় কৃষ্ণৰ জন্মাষ্টমী ন আজি আমাৰ শ্ৰীকৃষ্ণৰ জন্ম হৈছিলে ইয়ে নমো কৰি দিবা তুমি ধুনুকে দেই দেদি ক'ত গ'ল বা দেদি দেদি ইমান ধুনীয়াকৈ কালাৰ কৰিলা গুড জব হাই ফাইভ গুড জব আৰু কৰা দেই ইমান ধুনীয়াকৈ কৰিছে তাই কালাৰটো এই ভগৱান কি কৰিছা এইবোৰ এয়া মাকৰ কাম বঢ়াই আছে আৰু তাত বাহিৰে একো হোৱা নাই কি কৰিছা একদম মানে কৈছোঁ নহয় ঘৰ ওলট পলট কৰি পেলাই কাৰ কাৰ ঘৰত এনেকুৱা হয় বাৰু জনাবচোন লৈ আহা তাৰপৰা ক'ত তাতে থৈছা দেখি বাৰু ভালো লাগে কিন্তু কিমান সামৰণি কৰি থাকিম ইফালে ঘৰৰ কাম ইফালে পোৱালিৰ মানে উপায় নাইকিয়া হৈছে বাৰু এইজনে কাম